নমস্কাৰ বন্ধুসকল, মই নীলোৎপল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নীলোৎপল ভ্লগছলৈ। আৰু আচলতে লকডাউনৰ বাবে মই দূৰলৈ যাব পৰা নাই, ভ্লগ দিব পৰা নাই। আৰু ভাবিলোঁ ইমান কাষতে ইমান সুন্দৰ ঠাই এডোখৰ আছে বগীদল বৰপুখুৰী, আজি তালৈকে যাওঁ ব'লক। তেন্তে আজি মই যাম এই বাহনখনত। তেন্তে ভিডিঅ'টো আৰম্ভ বহি ল'লোঁ আৰু এতিয়া আহক কেমেৰা হাতত ধৰি ব'লক একেলগে আপোনালোকে কেমেৰাত চাই যাওক। আৰু ঘটালনিৰ অলপ ঘটালিব, সেইবাবে কেমেৰা কোৱালিটি বৰ ভাল নোলাব পাৰে, ক্ষমা কৰি দিব যদি বহুত বেয়া পায় আপোনালোকে। তো মই সাৱধানে লৈ যাবলৈ চেষ্টা কৰিছোঁ যদিও। তো ব'লকচোন, আমাৰ এয়া অসমৰ ৰাস্তা, অসমৰ নহয় শিৱসাগৰ, অসমৰো ভিতৰৰ ৰাস্তা, অসমৰ বাহিৰৰ ৰাস্তাবোৰতো কথাই ক'বলৈ নাযাব আৰু বহুতেই বেয়া তো ব'লক বৰপুখুৰী পাৰলৈকে এনেকৈয়ে যাওঁ। বৰপুখুৰী পাৰ পুনৰ লগ পাম, সেইটোৱেই তাতে আছে বৰপুখুৰী পাৰ। তো তাত আছে বৰপুখুৰী পাৰ। মই ইয়ালৈ আহি পালোহি। আচলতে খালি মোবাইলত ভিডিঅ'টো ভাল উঠিব বুলি মই লৈ আহিছিলোঁ চাইকেল। তো চাইকেল দূৰতে ৰাখিব লাগিব যেন পাইছোঁ। তো এটা এফালৰ পৰা কুকুৰ আহি আছে। বৰপুখুৰী পাৰ, ইয়াত গৰু মাতা আছে, ক্ষমা খুজি লৈছোঁ কাৰণ এই ৰছীডাল পাৰ হৈ যাব লাগিছে। আৰু এইফালে বৰপুখুৰী পাৰ। তো বৰপুখুৰী পাৰ যোৱাৰ আগতে তাত কি হৈছে বাৰু, সেয়া আমাৰ চাওঁগৈচোন ব'লক তাত কি হৈছে, চাওঁগৈচোন ব'লক কি হৈছে তাত, চাই আহোঁগৈ এবাৰ। আচলতে কেৰম হৈ আছে, চাই আহোঁ ব'লক কেৰম কিদৰে খেলিছে। তো এয়া আচলতে কেৰম খেলি আছে। আৰু এয়া আমাৰ প্ৰিয়াংকুদা, মই ডিছক্ৰিপশ্যনত প্ৰিয়াংকুদাৰ চেনেলটো দি দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব পাৰিলে। এয়া চেনেল আছে নাই তাকো নাজানো। আৰু প্ৰিয়াংকুদা সঁচাকৈ ভাল খেলুৱৈ আৰু ভাল দিছে আৰু দেখিছোঁ মই। আচলতে পাবজিটো ভাল খেলে, পাবজি ভিডিঅ' দিয়ে। তো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে ব'লক আমি বৰপুখুৰী পাৰ চাওঁগৈ। যিহৰ বাবে আহিছোঁ তাক নাচালে কেনেকৈ হ'ব। প্ৰথমে এইটো চাই লওক, এয়া আচলতে জিম নহয়, ইয়াত খালি জিম কৰি পেলোৱা হ'ল। আৰু এয়াও আচলতে জিমেই কৰিব সম্ভৱ, কাৰণে এটাও জিম নহয় আচলতে। তো ব'লক প্ৰথমে আমি বৰপুখুৰী পাৰ চাওঁগৈ, তাৰপৰা বেলেগ স্থান চামগৈ। তো গৰু দেখিলোঁ ভৈদ্যই গৰু মাতাৰ আশীৰ্বাদকে লৈ লওঁ নি বাৰু, দৰকাৰ নাই ব'লক। ভৈদ্যই বোলে হ'লে গছকি দিলে মোৰ ৰং ওলাই যাব, ৰঙা ৰং ওলাই যাব। তো আচলতে ইয়াত গৰু ভৰি আছে, ইয়াত গৰু চৰিবলৈ আহে, ঘাঁহ বনো পূৰা পায় খাবলৈ। তো আচলতে কেলৈ নাজানো বন্ধুসকল, ইয়ালৈ আহিলেই মোৰ মনটো বৰ ভাল হৈ যায়, শীতল হৈ পৰে। যিহে ঠাণ্ডা বতাহ মাৰি থাকে, আচলতে মনটোও ঠাণ্ডা হ'বই ন, বতাহে কি ঠাণ্ডা কৰি পঠিয়ায়। আৰু এজোপা ঔটেঙা গছ, মই অলপ দূৰৰ পৰা গৈ দেখাওঁ ৰ'ব। তো এইডোখৰৰ পৰা সম্পূৰ্ণ গছজোপা ওলাবনে? তো এয়া সম্পূৰ্ণ গছজোপা ঔটেঙা গছ। বৰপুখুৰী পাৰতো গৰুৱাৰ দিছ হৈছে। আৰু সেইজোপা এজোপা আমলখি, টিকিলো আমলখি লগা নাই বৰ্তমানলৈকে। তো ওচৰলৈ যাওঁ বোলো বৰপুখুৰী। সেইখন আচলতে আমাৰ পুৰণা স্কুল, আৰু এইটোৱেই বৰপুখুৰী। ৰ'ব, এইটোৱেই আচলতে বৰপুখুৰী, ঐতিহাসিক ৰহস্যময় বৰপুখুৰী। ইয়াত আচলতে কিছুমান লোকে মানে যে ইয়াত সোণৰ কলচী আছিলে, সোণৰ নাও আছিলে, যিবোৰ আচলতে সেইডোখৰত এটা কিবা ডেম টাইপত কিবা এটা ভাগিলে হ'বলৈ। আচলতে সেইবোৰ ক'ত গ'লগৈ তাৰ পৰা কোনেও দেখা নাপালে। আৰু আচলতে আপোনালোকে সুদ দেখি গম পাইছে কিমান ঠাণ্ডা বতাহ মাৰি আছে, কাৰণ বহুত পানীটো আমাৰ ফালে আহি আছে আৰু বহুত ঠাণ্ডা লাগিছে। এজোপা বৃহৎ গছ। আৰু সেইখন আমাৰ পুৰণা স্কুল আচলতে, সেইখন মই ত্যাগ দি থৈ আহিলোঁ। আৰু এইখনো এখন স্কুল, ব'লক এইখনৰ ভিতৰলৈ যাওঁচোন। তো এইয়াই বৰপুখুৰী বগীদল। বৰপুখুৰীটো আচলতে বগীদলৰ চান বুলিও ক'ব পাৰে। আচলতে যদি নতুনকৈ মানুহ আহে নহয় কোনোবা, তেওঁলোকক যদি কাৰোবাৰ ঘৰ অৱগত কৰিবলৈ হয়, বৰপুখুৰীৰ আগত, বৰপুখুৰীৰ পাছত বা বৰপুখুৰীৰ ওচৰে পাঁজৰে বুলিয়ে কয়, কাৰণ বৰপুখুৰীটো আচলতে বেছিভাগ লোকে গম পায়েই। আৰু এইখন এখন স্কুল, ব'লক ওচৰৰ পৰা চাওঁগৈ। তো মই ভাবিছিলোঁ এইফালে যাম, খালি এইফালে হাল বোৱাতকৈও বেয়া বোকা, আকৌ উভতি পেলাই এপাক ঘূৰি যাব লাগিব। তো ব'লক এপাক ঘূৰি থৈ যাওঁ, কিনো। এইখন আচলতে স্কুল। আপোনালোকে ভাবিব পাৰে এই ঘৰটো ভগা যেতিয়া স্কুলখন ভাগিলে নি বাৰু। আচলতে নহয়, এই নতুন স্কুল আচলতে বনালে, সেইবাবে এইখন ভাগিলেও কোনো অৰ্থ নাই। আৰু
এইখন স্কুল আচলতে এইখন এখন স্কুল আচলতে এইখন স্কুল আমাৰ দেউতাই প্ৰতিষ্ঠা কৰিছিলে জগত বৰঠাকুৰদেৱে আমাৰ দেউতাই প্ৰতিষ্ঠা কৰিছিলে এইখন স্কুল তো এইটো আচলতে নতুনকৈ বনাইছে আৰু এইটো অফিচ আচলতে হেডমাষ্টাৰ অফিচ আচলতে এইখন আগতে গাৰ্লছ স্কুল আছিলে কিন্তু বৰ্তমান বইজ কৰি দিলে আৰু দেখা পাইছে এইখন স্কুলৰ সৌন্দৰ্য বহুত সুন্দৰ বলকচোন এইফালেদি অলপ আগলৈ গৈ চাওঁ স্কুলখনৰ তো এইফালেদি এইখন মেইন এক্সিট আচলতে এই জপনা ভাগি আছে বাবে মই জপনাইদি সোমাই আহিলোঁ আৰু তো বলক এতিয়া স্কুলৰ পৰা যাওঁ আচলতে এইটোৱে বৰপুখুৰী আৰু মই যদি পাৰোঁ সেইফালে যাবলৈ চেষ্টা কৰোঁ যদি পাৰোঁ কি বলকে সেইফালেকে যাওঁ এতিয়া মই প্ৰথমে আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ কাৰণ মই আপোনালোকক কৈছিলোঁ বগীদল বৰপুখুৰীৰ অপজিট ছাইডটো দেখাম যোনফালে আমাৰ বিদ্যালয় তথা আমাৰ মন্দিৰটো আছে কিন্তু মোৰ কিছুমান ভুলৰ বাবে মই সেই ভিডিঅ'টো কাটিবলগীয়া হ'ল আৰু সেইবাবে মই ক্ষমা কৰিছোঁ কিন্তু আপোনালোকক মই প্ৰমিছ দিছোঁ মই বহুত সোনকালে আপোনালোকক বগীদলৰ অপজিট ছাইডে অৰ্থাৎ মন্দিৰ আৰু আমাৰ বিদ্যালয়ৰ ফালৰ পৰা আমি বহুত সোনকালে ভিডিঅ' দিম আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব